নমস্কাৰ বন্ধু বান্ধৱসকল, স্বাগতম জনাইছোঁ মই ভাগৱী আপোনালোক সকলোকে ভাৰ্গৱ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন বিষয়ৰ ওপৰত ভিডিঅ', যিটো ভিডিঅ'ত আপোনালোকে গম পাব আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখনৰ সৈতে পান কাৰ্ডখন লিংক কৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তাৰ কাৰণে আপোনালোক যাব লাগিব আপোনাৰ মোবাইল ফোনটোৰ ব্ৰাউজাৰ, যিটো ক্ৰম ব্ৰাউজাৰত যাব লাগিব। তো ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব লাগিব ইনকাম টেক্স আৰু সাৰ্চ কৰা মাত্ৰকে আপোনালোকে ইয়াত দেখিব পাৰিব ই ফিলিং হোম পেজ। ইয়াত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আপোনালোকে দেখিব পাৰিব। তাত গৈ আপোনাৰ লিংক আধাৰত ক্লিক কৰিব। লিংক আধাৰত ক্লিক কৰা মাত্ৰকে এনেকৈ আহিব। আপুনি যিখন পান কাৰ্ড আপুনি ইয়াত লিংক কৰিব, সেই পান কাৰ্ডখনৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। মই এণ্টাৰ কৰিছোঁ YE। ইয়াত আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াত এটা কথা মন দিব, যদি আপোনালোকৰ যিখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব, তাত আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ যিটো ডেট অফ বাৰ্থ থাকে সেইটো একদম কাৰেক্ট থাকিব লাগিব। দুটাত ডিফাৰেঞ্চ যদি ডেট অফ বাৰ্থ থাকে তেতিয়াহ'লে আপোনালোকৰ লিংকত প্ৰব্লেম আহিব পাৰে। তো আধাৰ কাৰ্ড আৰু পান কাৰ্ডত যিটো নাম আছে সেইটো শুদ্ধকৈ এণ্টাৰ কৰিব। মই মোৰ মাৰ কাৰ্ডখন ইয়াত লিংক কৰিম। আৰু মোবাইল নম্বৰৰ কাৰণে আপোনালোকে যিকোনো এটা মোবাইল নম্বৰ দিব পাৰে। তো তাৰ কাৰণে মই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিছোঁ। তাৰপিছত তলত দেখিব পাৰিব আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। কিছুমানৰ অকল আধাৰ কাৰ্ডখনত ইয়াৰ মানে যিটো বছৰ, জন্মৰ বছৰটো মানে ইয়াত লিখা থাকে, আৰু কিছুমানৰ গোটেই ডেট অফ বাৰ্থটো, ইয়াৰ মান্থ আৰু ডেট গোটেইকেইটা লিখা থাকে। যিহেতু মোৰ তাত মাৰ কাৰ্ডখনত ডেট অফ বাৰ্থটো টোটেলি লিখা আছে, গতিকে মই ইয়াত ক্লিক কৰাৰ প্ৰয়োজন নাই। তো মই নেক্সট অপশ্যনটোত এগ্ৰি কৰিম। আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ। তো মই ইয়াত ক্লিক কৰিম। নেক্সট লিংক আধাৰত ক্লিক কৰিম। তো ইয়াত ক্লিক কৰা মাত্ৰকে আপুনি যিটো নাম্বাৰ এণ্টাৰ কৰিছে সেই নাম্বাৰটোত এটা OTP আহিব। তো সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই OTPটো এণ্টাৰ কৰিম, যিটো OTP আহিছে 934430। তো এণ্টাৰ কৰা মাত্ৰকে ইয়াত আহে ভেলিডেট বুলি, য'ত ইয়াত লিখা আছে। তো মই ভেলিডেটত ইয়াত ক্লিক কৰিম। তো ক্লিক কৰা মাত্ৰকে আধাৰ পান লিংক কমপ্লিট ছাকচেছফুলি বুলি ইয়াত দেখাব। তো আমি ষ্টেটাছ কেনেকৈ চেক কৰিম যে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডখন লিংক হৈছে নে নাই, তাৰ কাৰণে মই অন্য এটা ভিডিঅ' বনাম। তো ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আৰু আপোনালোকে যিটো লিংকত যাব লাগিব পান কাৰ্ড আৰু আধাৰ কাৰ্ডত লিংক কৰিবৰ কাৰণে, তো সেই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে সহজতে তাত ক্লিক কৰি আপুনি এই ৱেবছাইটটোৰ ভিতৰলৈকে আহিব পাৰিব। তো ধন্যবাদ।